মাৰি দিব পঠালা বিধায়ক ৰামা দেউৰী আহিছে দেই। ইমান পুলিচ এইকেইজনী মানুহ কি খবৰ সকলো ভালে আছে কুশলে আছে তো মই আজি আহিছে হীৰক জয়ন্তী ধুনীয়াকৈ সাজি কাচি আৰু ইয়াৰ লগৰ কেইজনী আহিছে দেখিছেনে বাৰু এয়া দেখিছেনে মোৰ লগৰ কেইজনী একদম ওলাই গৈ ইয়াৰ ৰেডি হ'ল আমি আহি আছোঁ দেই চাওক ফাইনেলি আমি আহি পাই আছোঁহি দেখিছেনে বাৰু একদম সকলোবোৰ ওলাই ধুনীয়াকৈ ৰেডি হৈ আহিছে আমি সভাত যাব আহিছোঁ আমি বহুত ধুনীয়াকৈ সাজি কাচি আহিছে বহুতে ওজাপালি খাব কিছু মত পাছতে ইতিমধ্যে বজাই ৰাখি খুব সুন্দৰকৈ সজাই পৰাই ৰাখি আজি সাংস্কৃতিক শোভাযাত্ৰাটো সফল ৰূপায়ণ কৰে যাতে তাৰ প্ৰতি আমি আপোনালোকক অনুৰোধ জনাইছোঁ শোভাযাত্ৰা উপসমিতি এই শোভাযাত্ৰা সকলোবোৰ দেখিছেনে শাৰী পাতি লাইন হৈছে ধুনীয়াকৈ লাইন হৈছে আমি ধন্যবাদ কৰিবলৈ বিচাৰিছোঁ আজি সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন শিক্ষানুষ্ঠান পুলিচ কেইজনী চাওকচোন ৰাইজ ইমান পুলিচ এইকেইজনী মানুহ চাওক বিধায়ক ৰামা দেউৰী আহিছে দেই পানী বিয়া ধৰিলে অৰুণাচল গৈছিলোঁ সেইটো আপোনাৰ 10 টকা দি অৰুণাচল গৈছিলোঁ মতা হৈ পেলাই মাৰি দি হৈ পঠালা